কিছুমান বস্তু আমাৰ হাতত নাথাকে, বাট দ্যাট ডাজন্ট মিন যে সেইটোৱে শেষ। জীৱন যেতিয়ালৈকে শেষ নহয় একো বস্তুৰে অন্ত নাই। গতিকে এজ লং এজ ইউ আৰ লিভিং, লিভ টু দ্য ফুলেষ্ট। একো ৰিগ্ৰেট নাৰাখিবা লাইফত। এই যিখিনি দুখ তুমি কৰি আছা সেইবোৰো এদিন পাহৰি যাবা, আৰু তাৰপিছত হয়তো তুমি ৰিগ্ৰেট কৰিব লাগিব সেইকেইটা দিন মই কিয় এনেই ৱেষ্ট কৰিলোঁ। দিছ ইজ জাষ্ট ওৱান লাইফ। চ' এই লাইফটোতে যিমান সময় আছা এটলিষ্ট হেপ্পী হৈ থাকিবলৈ চেষ্টা কৰা। হোৱাট এভাৰ মেক্স ইউ হেপ্পী, ডু ডেট। আৰু এজন মানুহে তুমি ফ'ৰ্চফুলি নিজৰ জীৱনলৈ ঘূৰাই আনিব নোৱাৰা। যদি তেওঁ তোমাক ভাল পায় ডেফিনেটলি তোমাৰ লাইফত থাকিলে হয়, বাট শ্বি চ'জ টু ৱাক আৱে। আৰু কোনোবাই যদি যাব বিচাৰিছে যাবলৈ দিয়া, ডোণ্ট ষ্টপ। কাৰণ তুমি যদি ফ'ৰ্চফুলি কাৰোবাক ৰখাবলৈ চেষ্টা কৰা সেই মানুহজন বা মানুহজনীয়ে তোমাক কিন্তু আগৰ দৰে কেতিয়াও ভাল নাপায়। হয়তো ভয়ত থাকিব, হয়তো তুমি নিজকে হাৰ্ট কৰাৰ ভয়ত থাকিব, বাট মনেৰে কেতিয়াও নাথাকিব। আৰু নিজকে হাৰ্ট কৰা কথাটো পাহৰিয়ে যোৱা। লাইফ ইজ ভেৰি স্মল। গতিকে ইমান কম সময়ত যিমানখিনি জীয়াব পাৰা সিমানখিনি সুখেৰে জীয়াই লোৱা। কাৰোবাৰ কাৰণে কান্দা, কাৰোবাৰ কাৰণে হাঁহা, কাৰোবাৰ কাৰণে দুখ কৰা, দিজ আৰ অল পাৰ্ট অফ লাইফ। চ' লেট ইট গ', এনজয় ইয়ৰ লাইফ। প্ৰেম আকৌ আহিব। This is just the beginning, and you will learn something from this relationship as well. And I hope you overcome this very soon.